তেওঁলোকক নাম লোৱাটোৱে আজি তাৰিখত খুব মানে বিবেচনা বিচাৰৰ বিষয়। তেওঁলোকৰ নামটো মই ল'ব বিচৰা নাই। আচলতে তেওঁলোকৰ নামটো লৈ পেলাই অকণমান দামী কৰি দিব বিচৰা নাই, তেওঁলোকক মূল্যৱান কৰি দিব বিচৰা নাই। তেওঁলোকৰ যিটো এতিয়া মান সন্মান বুলি একো নাই। খাম্ফা বৰগোহাঞি বহুত ডাঙৰ নেতা বুলি মানুহবিলাক ভাবিছিল, ৰাইজে তেখেতক সন্মান কৰিছিল। কিন্তু এতিয়া গম পালে এইটো কি বুলি কয়, লেঠু চিঙা বেঙেনা বুলি কয়। তেখেতে এজন অস্তিত্বহীন, নীতিহীন এজন ৰাজনৈতিক নেতা। নমস্কাৰ। আচ্ছা, আজি এই সংবাদ মেলত উপস্থিত হ'ব পৰা সাংবাদিক বন্ধুসকল, সকলোৱে জানে বিধানসভা নিৰ্বাচন সমাগত। ৰাইজে দেখি আছে ৰাজনৈতিক বতাহ লাগিছে সমগ্ৰ অসমত। গতিকে আমাৰ BTC অৰ্থাৎ BTRটো যি নিৰ্বাচনৰ বতাহ, এয়া জোৰদাৰভাৱে লাগিছে। তো আজি সংবাদ মেলত কিছু কথা অৱগত কৰাৰ কাৰণে, কিছু কথা আমাৰ UPPL দলৰ পৰা BTC বাসীক অৰ্থাৎ BTR বাসীক জনাবৰ কাৰণে আজিৰ যি সংবাদ মেল এয়া আয়োজন কৰা হৈছে। আমি এইকেইদিন প্ৰত্যক্ষভাৱে দেখি আছো, সিদিনাখন ওদালগুৰিত BPF ৰাজনৈতিক দলৰ যি 5টা গেৰেণ্টি, ইয়াক লৈ তেওঁলোকৰ যি মিটিং হৈছিলে, এটি গেডাৰিং হৈছিলে। এই গেডাৰিঙত আমাৰ কিছুমান অৰ্থাৎ UPPL দলৰ কিছুমান নেতা তেওঁলোকে UPPL ৰাজনৈতিক দল এৰি BPF-ত যোগদান কৰিছে। এই সংক্ৰান্তত কিছু কথা ৰাইজক জনাবৰ কাৰণে, ৰাইজক অৱগত কৰাৰ কাৰণে আমি চেষ্টা কৰিম। আমি দেখি আহিছো যোৱা সময়ছোৱাত খাম্ফা বৰগোহাঞি ডাঙৰীয়া BPF-ৰ পৰা UPPL-ত আহিছিলে, আকৌ তেখেতে BPF-ত আকৌ ৰিটাৰ্ণ হৈছে, তেখেতে আকৌবাৰ ঘৰ বাপচি কৰিছে। তো ৰাইজে কিছুমান কথা যিটো নিজ চকুদি দেখি আছে, নিজ কাণেদি শুনি আছে, কোন কিমান স্বাৰ্থলোভী নেতা তেওঁলোকক চিনি পোৱাত নিশ্চয় অসুবিধা হোৱা নাই। আমি সকলোৱে জানো আজিৰ যি ৰাজনৈতিক প্ৰেক্ষাপট, ইয়াত কিছুমান জালি নেতা থাকে, ডুপ্লিকেট নেতা থাকে, যিবিলাক পাৱাৰ নহ'লে 5 মাহো টিকিব নোৱাৰে। আৰু ৰাইজে ভাবিব পাৰিব নেকি যে তেওঁলোকে যি নেতাই চৰকাৰ নহ'লে 5 মাহ থাকিব নোৱাৰে, এই সমগ্ৰ BTR বাসী বা অসমবাসীৰ কাৰণে কিবা কাম কৰিব পাৰিব বা জনস্বাৰ্থত কিবা কাম কৰিব পাৰিব বুলি আপোনালোকে ভাবে নেকি? আমি এক কথা যদি তেওঁলোকক ক'ব যাওঁ যে তেওঁলোকে এজন ক্ষমতালোভী নেতা, যিসকলে ৰাইজৰ সমাজৰ কোনো দায়বদ্ধতা ল'ব নিবিচাৰে, তেওঁলোকে সমাজৰ কোনো ৰিস্ক লৈ পেলাই কাম কৰিব নোখোজে, য'ত পাৱাৰ আছে তাতে বান্দৰৰ নিচিনা তেওঁলোকে জাপ মাৰি পেলাই সুবিধা আদায় কৰিব বিচাৰে। হয়, মুখত তেওঁলোকে ক'ব পাৰে আমি ৰাইজৰ কাৰণে, ৰাইজৰ স্বাৰ্থত আমি পাৰ্টি চেঞ্জ কৰিছো। এটা কথা মই স্পষ্ট কৰি দিব বিচাৰিছো, UPPL দলৰ পৰা স্পষ্ট কৰি দিব বিচাৰিছো, যিসকল কেইজনমান নেতাই UPPL ৰাজনৈতিক দল এৰি গুচি গৈছে, তেওঁলোকে UPPL ৰাজনৈতিক দলত থাকোঁতেও আমাৰ UPPL-ৰ খুব লাভান্বিত হোৱা নাছিলে, আৰু তেওঁলোকে আমাৰ পাৰ্টিটো এৰি গুচি যোৱাটো আমাৰ UPPL দল হিচাপে কোনো আমাৰ লছ হোৱা নাই। আৰু তেওঁলোকে এতিয়া BPF-ত গৈছে। আমি ভাবো ৰাইজে দেখি আছে,
ৰাইজে বিচাৰ বিবেচনা কৰিব তেওঁলোকে BPF-ত যোৱাৰ পিছতো BPF-ৰ বহুত বেছি কিবা লাভ হ'ব বুলি আমি নাভাবো কাৰণ যিসকল নেতাই কৈছে তেওঁলোকৰ যি পাব্লিক বেছ ৰাইজৰ যি মেণ্ডেট সেই বস্তুটো তেওঁলোকৰ নাই কিছুমান কথাত আছে যে স্থান হেৰালে মানুহ হেৰাই বুলি তো তেওঁলোকৰ স্থানটো যেহেতু হেৰাইছে মানুহ হেৰাইছে আৰু তেওঁলোকে আমাৰ UPPL দলৰ পৰা যেহেতু তেওঁলোকে গুচি গৈছে আমি তেখেতসকলক শুভকামনা দিছো তেওঁলোকৰ ৰাজনৈতিক জীৱন বা ভৱিষ্যত ৰাজনৈতিক জীৱন সুন্দৰ হওক ভাল হওক আমি কামনা কৰিছো লগে লগে আমি তেখেতসকলক অনুৰোধ কৰিব বিচাৰিছো আপোনালোকে ইমান ৰাইজৰ আগত নিজকে বাৰে বাৰে 2 নম্বৰী বুলি ইষ্টাব্লিছ কৰিব নালাগে আপোনালোকে যিটো পাৰ্টিত থাকে আৰু আপোনালোকে BPF-তে থাকক আমাৰ ক'বলগীয়া নাই কিন্তু BPF-ত যোৱাৰ পিছত কেইদিনমান পিছত আকৌ আপোনালোকে কংগ্ৰেছত যাব বিচাৰিব অহাকালি আৰু বিজেপি মানে পাৱাৰত আহিলে বিজেপি যাব বিচাৰিব নিশ্চয় মানুহ হিচাপে নেতা হিচাপে আপোনালোকৰ দায়িত্ব থাকিব এই দায়িত্বখিনি আমি আপোনালোকক অকণমান আজি এটা ৰিমেম্বাৰ দিম বুলি এটা প্ৰেছ মিটটো দিলো মই বেছি কথা ক'ব বিচৰা নাই ওদালগুৰিত যিখিনি নেতাবিলাক ইছুফ আলী ডাঙৰীয়াৰ পৰা আৰু কেইজনমান নেতা তেওঁলোকক নাম লোৱাটোৱে আজি তাৰিখত খুব মানে বিবেচনা বিচাৰৰ বিষয় তেওঁলোকৰ নামটো মই ল'ব বিচৰা নাই আচলতে তেওঁলোকৰ নামটো লৈ পেলাই অকণমান দামী কৰি দিব বিচৰা নাই তেওঁলোকক মূল্যৱান কৰি দিব বিচৰা নাই তেওঁলোকৰ যিটো এতিয়া মান সন্মান বুলি একো নাই তেওঁলোকে এজন নীলাজ ব্যক্তি গতিকে তেখেতসকলক আমি কি বুলি সম্বোধন কৰিম এইটো এটা ডাঙৰ প্ৰশ্ন গতিকে আহি থকা নিৰ্বাচনত কিবা এটা বিশেষ তেওঁলোকে BPF-ত গৈ পেলাই প্ৰভাৱ পেলাব পাৰিব বা ৰাইজৰ যি বিশ্বাস এইটো আদায় কৰিব বুলি আমাৰ মনে নধৰে এতিয়া আমি এইটোৱে ক'ব বিচাৰিছো নিৰ্বাচন কাষত BPF-এ যেনেকে UPPL দলক টাৰ্গেট কৰি আক্ৰমণ কৰি কথা কৈ আছে যে UPPL শেষ হ'বলৈ গৈ আছে যিটো ৰাজনৈতিক দলৰ 7জন MLA আছে যিটো ৰাজনৈতিক দলৰ 3জন MP আছে সেই ৰাজনৈতিক দলক আপোনালোকে হেৰাব বুলি কোৱাটো আপোনালোকৰ যেনে ধৰণে 17 বছৰৰ কলা অধ্যায় আছে আমাৰ 5 বছৰৰ যি ভাল ইতিহাস ৰাইজৰ কাৰণে কাম কৰা আমাৰ 5 বছৰৰ ইতিহাস আছে আপোনালোকৰ 17 বছৰত আমি দেখিছিলো 3বাৰ 4বাৰ গোষ্ঠীগত সংঘৰ্ষ হৈছিল বিভিন্ন মানুহ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত ভেদাভেদ সৃষ্টি হৈছিল বহুমূলীয়া জীৱন ধন সম্পত্তি হেৰাবলগীয়া হৈছিল কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াৰ 5 বছৰ শাসন কালত কোনো দিনা এনেকে বিক্ষিপ্ত ঘটনা হোৱা নাছিল তো আমি স্পষ্ট ভাষাৰে ক'ব বিচাৰিছো আপোনালোকৰ যি কেইজনমানৰ যি ইলেকশ্যন আহিলে লম্ফজম্ফ কৰা যিটো বেপাৰ এই বেপাৰ ৰাইজে বুজি পাইছে আৰু আপোনালোকৰ যে সমাজত এটা নৈতিকতা এটা আদৰ্শ নাই আপোনালোকে যে আদৰ্শবিহীন ৰাজনীতি কৰি আছে সমাজৰ ইয়াৰ পৰা কোনো এটা লাভ হ'ব বুলি আমি নাভাবো গতিকে আমি আপোনালোকক আকবাৰ ক'ব বিচাৰিছো ইলেকশ্যন আহিলে ইটো পাৰ্টি চেঞ্জ কৰা যিটো অভ্যাস এই অভ্যাসটো যদি আপোনালোকে অকণমান হ'লে স্তব্ধ কৰিব পাৰে অকণমান আপোনালোকৰ যি স্থিতি আমাৰ UPPLৰ পৰা আপোনালোকে গৈছে ঠিক আছে জালি মালখিনি ওলাই গৈছে ডুপ্লিকেট মানুহখিনি ওলাই গৈছে আমি ভাল পাইছো কমসে কম আপোনালোকে BPF-ত পাৰ্মানেণ্ট থাকক আৰু সমাজৰ প্ৰতি আপোনালোকে দায়বদ্ধতা হওক এইখিনিয়ে আজিৰ যি প্ৰেছ মিট সংবাদমেল ইয়াৰ জৰিয়তে আপোনালোকক অনুৰোধ জনাইছো ধন্যবাদ খাম্ফা বৰগিয়াৰী বহুত ডাঙৰ নেতা বুলি মানুহবিলাক ভাবিছিল ৰাইজে তেখেতক সন্মান কৰিছিল কিন্তু এতিয়া গম পালে এইটো কি বুলি কয় লেঠু চিঙা বেঙেনা বুলি কয় তেখেতে এজন অস্তিত্বহীন নীতিহীন এজন ৰাজনৈতিক নেতা আৰু সেইসকল ব্যক্তি যে 15 বছৰ ধৰি ডিপুটি চিফ হৈ আছিলে এইটো আমাৰ BTC বা BTR বাসীৰ কাৰণে খুব মানে দুৰ্ভাগ্য তেওঁলোকে পাৱাৰ নহলে 2 মাহ চলিব নোৱাৰে ৰাইজৰ কাৰণে কি কাম কৰিব ৰাইজৰ প্ৰতি তেখেতসকলক দায়বদ্ধতা আছে নে নাই আমি প্ৰশ্ন কৰিব বিচাৰিছো BTC BTR 35 লক্ষ মানে আজি প্ৰশ্ন কৰিব বিচাৰিছে আপোনালোকৰ দায়বদ্ধতা বুলি কিবা এটা আছে নে নাই
আপোনালোকে নতুন জেনেৰেশ্যনক নতুন চামক কিবা এটা আদৰ্শ কি আদৰ্শ দিব বিচাৰিছে আপোনালোকে আদৰ্শ দিব বিচাৰিছে নে কি যে 2 মাহ চৰকাৰ নহলে আপোনালোকে পাৰ্টি চেঞ্জ কৰিব লাগে ইমান স্বাৰ্থলোভী হ'ব লাগে স্বাৰ্থ মানে নিজৰ স্বাৰ্থ সিদ্ধিৰ কাৰণে সব মানে আদৰ্শ জলাঞ্জলি দিব পাৰে এই কথাকে আপোনালোকে শিকাব বিচাৰিছে তেতিয়াহ'লে মই ভাবো আপোনালোকৰ পৰা কোনো এজন ব্যক্তিয়ে নতুন জেনেৰেশ্যনে নতুন চামে কিবা এটা শিকিব লাগে বুলি এনেকে কোনো নাথাকে গতিকে মই খাম্ফা বৰগিয়াল ডাঙৰীয়া ক'ব বিচৰা নাই তেখেতৰ যিখিনি কলা অধ্যায় আজি বিটিসি বাসীয়ে বিটিআৰ বাসীয়ে জানে তেখেতৰ ব্যক্তিগত জীৱনত মই সোমাব খোজা নাই শুভকামনা দিছো তেখেতক শুভকামনা দিছো তেখেতৰ লাহে লাহে বয়স হৈছে তো তেখেতে যদি অকণমান হলেও ভাল চিন্তা কৰে আজি অনুৰোধ কৰিব বিচাৰিছো যাতে ভৱিষ্যতে তেখেতে বিপিএফ ৰাজনৈতিক দলৰ পৰা আৰু যাতে বান্দৰে জাপ মাৰি থকাৰ নিচিনাকে জাপ মাৰি যাতে ক'তো নাযায় চন্দন ব্ৰহ্ম ডাঙৰীয়া এজন অভিজ্ঞ পলিটিচিয়ান তেখেতে কেবিনেট মিনিষ্টাৰো হৈছে তো মই কৈছোই আপোনালোকক যে ইলেকশ্যন কাষত নিৰ্বাচন সমাগত যেতিয়া হয় নেতাবিলাকৰ মানে মনবিলাক কিছুমানৰ সকলো নেতাকে মই বুলি কোৱা নাই কিছুমান নেতাবিলাকৰ মনবিলাক উগুল থুগুল হয় তো তেওঁলোকে স্থিতি ল'ব নোৱাৰা অৱস্থাত হয় কিহৰ কাৰণে কিছুমানে টকাৰ বান্ডেল দেখিলে কিছুমানে মোটা অংক দেখিলে এইটো মানে এৰি আহিব পৰা তেওঁলোকৰ অৱস্থাটো নাথাকে মানে আমি এটা কথা যদি ক'ব যাওঁ এক কথা যদি ক'ব যাওঁ তেখেতসকলে হ'ল সমাজৰ এজন এজন তেজপিয়া ৰাইজক ডাঙৰ ডাঙৰ কথা ক'ব কিছুমান আভুৱা ভৰিব ইয়াৰ পিছত নিজৰ স্বাৰ্থ সিদ্ধি আগত দেখিলে সব মানে জলাঞ্জলি দি ফালে টকা দেখি ফালে পাৱাৰ দেখি ফালে তেওঁলোকে সব মানে বিসৰ্জন কৰি গুচি যায় তেওঁলোকে আৰু তেখেতসকলে সমাজক কিবা এটা ভাল দিশ দিব পাৰিব বুলি আমাৰ মনে নধৰে তো তেখেতসকলৰ কথাটো যিমান হলেও আৰু আমি সিনিয়ৰ হিচাপে সন্মান কৰিব লাগিব আমাৰ সন্মান আদৰ্শটো সদায় থাকিব ইউপিপিএল হিচাপে আমাৰ এটা নীতি আছে আদৰ্শ আছে আমি ৰাইজৰ হকে কাম কৰিব আহিছো আমি কাৰোবাক বিশেষভাৱে ব্যক্তিগত আক্ৰমণ কৰিব বিচৰা নাই আলোচনা কৰিব বিচৰা নাই কিন্তু এটাই প্ৰশ্ন বাৰে বাৰে আহি আছে যে আদৰ্শ বুলি কিবা এটাতো থাকিব লাগিব ৰাজনীতি আজি ইউপিপিএলৰ পাৱাৰটো দুদিনমান নাই কাৰণে তেওঁলোকে লগে লগে পাৰ্টিটো এৰি গৈছে মানে কি তেওঁলোকে ভাবিছে নেকি ইউপিপিএল ধ্বংস হৈ যাব এইটোৰ লগত তেওঁলোকৰ জীৱনটোৱে ধ্বংস হৈছে তেখেতসকলৰ যি লিডাৰশ্বিপৰ কোৱালিটি নিজকে বিক্ৰী কৰা যেন হোৱা নাই জানো মই ক'ব বিচাৰিম তেওঁলোকে নিজকে বিক্ৰী কৰিছে কম্প্ৰমাইজ কৰিছে আৰু কম্প্ৰমাইজ কৰা নেতা আমাৰ সমাজত কোনো প্ৰয়োজনীয় নাই ইতিমধ্যে প্ৰমোদ বৰুৱা ওএসটি দুজন ওএসটি ইউপিপিএল এৰি বিপিএফত যোগদান কৰিলে ভাল প্ৰশ্ন কৰিছে ওএসটি দুজন আমি দেখিছো তেখেতে এজনে কৈছে কি আমাৰ প্ৰাক্তন মহোদয়ক শিৱ মহোদয় তেখেতে কৈছে সেলফিছ বুলি আচ্ছা যদি তেখেতে সেলফিছ নহয় টিকিট এবাৰ নোপোৱাত তেখেতে পাৰ্টিটো কিয় এৰি গুচি গ'ল এক নম্বৰ প্ৰশ্ন এটা কথা জানাটো উচিত তেখেতে আনক আঙুলি টোৱাৰ কি নিজক যদি এবাৰ বিবেচনা কৰি চালে হয় আৰু কেতিয়াবা তেওঁলোকেও জানে তেখেতসকলে অভিজ্ঞ ব্যক্তি তেখেতসকলে ভালদৰে জানে যে কেতিয়াবা এনেকে এটা পৰ্যায় আহে ৰাইজৰ কিছুমান ডিমাণ্ড থাকে যাৰ পপুলাৰিটি নাই যাৰ ৰাজনীতিকৰ দখল নাই যাৰ সমাজ সেৱাৰ লগত কোনো এটা সম্পৰ্ক নাই সেই মানুহবিলাক টিকিট বিচাৰি পেলে টিকিট নাপালে পাৰ্টি এৰি গুচি যাব আৰু সেইদিনাখনৰ পৰা মানে পাৰ্টিৰ এগেইনষ্টত বহুত কথা ক'ব এইটো কিছুমান মানুহৰ কাৰণে এটা কেৰেক্টাৰ হৈ গৈছে এইটো সমাজৰ কাৰণে খুব মানে ভাইৰাছৰ দৰে